Hello guys, আজি আমি এম্বাসেডৰ অফ ইণ্ডিয়া টু ডিফাৰেণ্ট কাণ্ট্ৰিজ অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰদূত বিভিন্ন দেশৰ ব্যক্তিসকলৰ নামৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ লগতে কেপিটেল আৰু কাৰেন্সিৰ বিষয়ে আলোচনা কৰি যাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আনলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো এই চেনেলটো আমাৰ অতি নতুন, আপোনালোকে সাবস্ক্ৰাইব কৰি থাকিলে নিশ্চয় আমি আগলৈ জিকেৰ লগতে মেথছ, ৰিজনিং, সায়েন্স আদিৰ বিষয়ৰ বিভিন্ন মূল্যৱান ভিডিঅ' আপলোড কৰি থাকিম। সেইবাবে আপোনালোকে আমাক সাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। শেষত কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। তো তেতিয়া আমি আপলোড কৰা ভিডিঅ'টো আপোনালোকে নটিফিকেশ্যনত পাই যাব। তো ভিডিঅ'টো আৰম্ভ কৰিম, আহক। Ambassador of India to different countries. প্ৰথম কাউন্ট্ৰি মালদ্বীপছ। মালদ্বীপছৰ এম্বাসেডৰজনৰ নাম সঞ্জয় চৌধুৰীৰ। কেপিটেল অৰ্থাৎ ৰাজধানী মালে। কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে মালদ্বীভিয়ান ৰুপিয়া। কাউন্ট্ৰি নিউজিলেণ্ড। নিউজিলেণ্ডৰ এম্বাসেডৰজনৰ মুক্তেশ কুমাৰ পৰদেশী। কেপিটেল অৰ্থাৎ ৰাজধানীৰ নাম হৈছে ৱেলিংটন। ৱেলিংটন বহুত ইম্পৰ্টেণ্ট হয় নিউজিলেণ্ডৰ কেপিটেল। এইটো আগৰ এক্সামবিলাকত আহি গৈছিল, আগৰ কম্পিটিটিভ এক্সামত আহি গৈছিল। তো এইটো মনত ৰাখিব, ৱেলিংটন নিউজিলেণ্ডৰ কেপিটেল ৱেলিংটন। তো কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে ডলাৰ নিউজিলেণ্ডৰ। এইবাৰ আহিল আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ এম্বাসেডৰজনৰ নাম হৈছে দিনেশ ভাটিয়া। কেপিটেল হৈছে বুয়েনছ এৰিয়াছ। কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে পেছো। এইবাৰ আহিল কলম্বিয়া। কলম্বিয়াৰ এম্বাসেডৰজনৰ নাম হৈছে সঞ্জয় ৰঞ্জন আৰু কেপিটেল হৈছে বগোটা আৰু কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে পেছো। এইবাৰ হণ্ডুৰাছৰ এম্বাসেডৰজনৰ নাম হৈছে BS মুবাৰক। কেপিটেল হৈছে টেগুচিগাল্পা হৈছে হণ্ডুৰাছৰ কেপিটেল। এইটো নহয়, এইটো ভুল আছে। আৰু কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে লিম্পিৰা। কাউন্ট্ৰি ভিয়েটনাম। ভিয়েটনামৰ এম্বাসেডৰজনৰ হৈছে প্ৰণয় কুমাৰ বাৰ্মা। কেপিটেল হৈছে হুনাই। কাৰেন্সি অৰ্থাৎ মুদ্ৰা হৈছে ডং। এইখিনিয়ে আজি আমাৰ ভিডিঅ'টো আছিলে। নেক্সট ভিডিঅ'ত আমি বাকী কাউন্ট্ৰিসমূহৰ এম্বাসেডৰ আৰু কেপিটেল আৰু কাৰেন্সিৰ বিষয়ে আলোচনা কৰিম। তো নেক্সট ভিডিঅ'টো চাই থাকিব। আজিলৈ আহিছোঁ, বাই।